কিন্তু এইবাৰ আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে আমাৰ যিবিলাক অৰুণোদয়ৰ হিতাধিকাৰী আছে তেখেতসকলক আমি প্ৰত্যেক মাহত ইলেক্ট্ৰিচিটিৰ বিল দিবলৈ 250 টকা 10 অক্টোবৰৰ পৰা আমি নতুনকৈ দিয়া আমি আৰম্ভ কৰিম। তাৰ মানে আগত 1000 টকা পাইছিল, এতিয়া 1250 টকাকৈ পাব। তাৰ লগে লগে অৰুণোদয় আঁচনিত আমি নতুনকৈ আৰু মহিলাসকলক অন্তৰ্ভুক্ত কৰিব খুজিছো। বকো সমষ্টিত আমি আৰু 6000 আই মাতৃক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ লগে লগে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলৰ ঘৰত বহুতে চাকৰি পালে, বহুতৰ পৰিয়ালত নতুনকৈ কোনো আৰ্থিক সম্পদ আহিলে তাৰো আমি ঘৰে ঘৰে গৈ আমি সাৰ্ভেৰ কাম আৰম্ভ কৰিম। ধনী মানুহে যাতে অৰুণোদয় নলয় সেইকাৰণে যিসকলৰ ঘৰত অৰুণোদয় থাকিব বাহিৰত আমি এটা সাইনবোৰ্ড লগাই দিম অৰুণোদয় পৰিয়াল বুলি, যাতে কোনো দুখীয়া মানুহৰ টকা আনি ধনী মানুহে যাতে অৰুণোদয় আঁচনি ল'ব নোৱাৰে। অন্তত যদি অৰুণোদয় পৰিয়াল বুলি কয় আৰু কয় মই ঠিকাদাৰ, তেতিয়া ছোৱালীজনীয়ে বিয়া হোৱাৰ আগত ক'ব তই ঠিকাদাৰ বুলি কৈছ, তোৰ একাউণ্টত টকা থকা বুলি কৈছ, ঘৰত আকৌ লিখা আছে অৰুণোদয় পৰিয়াল, তোৰ তাত কেনেকে বিয়া হ'ম বুলি, তেতিয়া আৰু বিয়া নোহোৱা হ'ব। গতিকে মই আশা কৰিম যে যিসকলে আমাৰ কেইদিনমানৰ ভিতৰতে নতুনকৈ অৰুণোদয় সাৰ্ভে আৰম্ভ হ'ব, ধনী পৰিয়ালসকলে যাতে অৰুণোদয় এৰি দিয়ে, প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালক আমি যাতে অৰুণোদয় আঁচনি দিব পাৰো, আমাৰ প্ৰত্যেকগৰাকী আই মাতৃ পৰিয়ালে যাতে 1250 টকাকৈ পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই এটা নতুন কথাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিব খুজিম। অলপ আগতে মোৰ বক্তৃতাৰ আৰম্ভণিতে মই কৈছিলোঁ যে ভাৰতে স্বাধীনতাৰ 75 বছৰ পূৰ্ণ কৰিলে। 75 বছৰটো আমাৰ কাৰণে এটা সংখ্যা হ'ব পাৰে যে 76, 75, 76, কিন্তু যিসকলে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল তেওঁলোকৰ বাবে 75টো এটা সংখ্যা নহয়, এটা জীৱনৰ স্মৰণীয় মুহূৰ্ত। যিসকলে ভাৰতক নিজৰ মা বুলি ভাবে তেওঁলোকৰ কাৰণে 75 এটা সংখ্যা নহয়, 75 এটা প্ৰাপ্তিৰ আনন্দ যে মোৰ ভাৰত মাতাই 75 বছৰ অতিক্ৰম কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক এইবাৰ কৈছে যে 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে আমি নিজৰ ঘৰত তিৰংগ পতাকা আমি ওলমাব লাগিব। হৰ ঘৰ তিৰংগ।